নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আছাম জবলৈ। আমি যে কথা পাতিম গুৱাহাটী হাইকোৰ্টত ওলোৱা পোষ্টৰ বিষয়ে। নাম্বাৰ 1 পোষ্ট আছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1 আৰু নং পোষ্ট আছে 1। ইয়াৰ পে স্কেল অৰ্থাৎ দৰমহা আছে 30,000 পৰা 1,10,000 আৰু গ্ৰেড পে আছে 13,300 টকা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আছে গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ এণ্ড ডিপ্ল'মা। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু তেওঁৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। 120 ৱাৰ্ড পাৰ মিনিট কম্পিউটাৰ টাইপিং স্পীড অৰ্থাৎ ইচ্ছুক প্ৰাৰ্থীসকলে 120টা ৱাৰ্ড প্ৰতি মিনিটত টাইপিং কৰিব পাৰিব লাগিব। আৰু 2 নম্বৰ পোষ্টটো আছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 আৰু নং পোষ্ট আছে 1 আৰু পে স্কেল অৰ্থাৎ দৰমহা আছে 22,000 পৰা 97,000 আৰু গ্ৰেড পে আছে 10,000 পৰা 300 টকা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আছে গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ এণ্ড ডিপ্ল'মা অৰ্থাৎ ইচ্ছুক প্ৰাৰ্থীসকলে গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু তেওঁৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু 100টা ৱাৰ্ড প্ৰতি মিনিটত টাইপিং কৰিব পাৰিব লাগিব। আৰু 3 নম্বৰ পোষ্টটো আছে এটেণ্ডাৰ আৰু নং পোষ্ট আছে 1 আৰু পে বি অৰ্থাৎ দৰমহা আছে 12,000 পৰা 52,000 আৰু গ্ৰেড পে আছে 3,900 টকা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আছে মিনিমাম 8 পাছ কৰা হ'ব লাগিব অৰ্থাৎ এটেণ্ডাৰ পোষ্টত এপ্লাই কৰিবলৈ প্ৰাৰ্থীসকলে 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আকৌ গ্ৰেজুৱেট কৰা প্ৰাৰ্থীসকলে এই এটেণ্ডাৰ পোষ্টত এপ্লাই কৰিব নোৱাৰিব। বয়স চাবলৈ গ'লে ইউআৰ কেণ্ডিডেটসকলে 18 বছৰত 38 বছৰ হ'ব লাগিব আৰু OBC MOBC কেণ্ডিডেটসকল 18 পৰা 41 বছৰ হ'ব লাগিব আৰু SC ST কেণ্ডিডেটসকলে 18 পৰা 43 বছৰ হ'ব লাগিব আৰু PW কেণ্ডিডেটসকল 18 পৰা 48 বছৰ হ'ব লাগিব। এপ্লিকেশ্যন ফিজ চাবলৈ গ'লে দিয়া আছে ফৰ SC ST কেণ্ডিডেটসকলে 150 টকা পে' কৰিব লাগিব আৰু ফৰ আদাৰ কেণ্ডিডেটসকলে 300 টকা পে' কৰিব লাগিব অৰ্থাৎ জেনেৰেল OBC কেণ্ডিডেটসকলে 300 টকা পে' কৰিব লাগিব। হাউ টু এপ্লাই ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে এপ্লাই কৰিব লাগিব www.ghconline.gov.in গৈ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। ষ্টাৰ্টিং ডেট এপ্লাই অনলাইন অৰ্থাৎ আজিৰ পৰা 10/1/2020 3 PM পৰা অনলাইন অৰ্থাৎ 10 জানুৱাৰী 2020 3টাৰ পৰা অনলাইন হ'ব। আৰু ক্লজিং ডেট অনলাইন এপ্লিকেশ্যন অৰ্থাৎ 25 জানুৱাৰী 2020 4 PM লৈকে থাকিব। লাষ্ট ডেট ফৰ পে'মেণ্ট অফ ফিজ অৰ্থাৎ ফিজ দিয়াৰ লাষ্ট ডেট আছে 28 জানুৱাৰী 2020 লৈকে থাকিব।